বহুত ঠাণ্ডা। হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেললৈ বহুত বহুত স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি যিহেতু আমাৰ ওচৰৰ নামনি টিমটিমীয়া নামঘৰত অখণ্ড ভাগৱত পাঠ হৈ আছে, 7 দিন 7 ৰাতি। আপোনালোকো আহিব পাৰে, বহুত ধুনীয়াকৈ আয়োজন কৰিছে অখণ্ড ভাগৱত পাঠ। আৰু এই ভাগৱত পাঠলৈ আহিছোঁ। আজি বহুত দেৰি হ'ল, বহুত ৰাতি আহিছোঁ। আৰু মই নামনি টিমটিমীয়া নামঘৰৰ পূৰা সম্পূৰ্ণ দৃশ্যটো দেখাবলৈ চেষ্টা কৰিম। আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যিহেতু মোৰ আৰু পিছলৈ ভিডিঅ'বিলাক পাই থাকিব। অ'কে, ব'লক এতিয়া নামঘৰলৈ যাওঁ। আৰু মোৰ বেক চাইডে দেখিছে নামনি টিমটিমীয়া গাঁৱৰ নামঘৰ। আৰু এইখনে হৈছে গেটখন। এইটো নআলি ৰোড, এইফালে যোৰহাট টাউন, আৰু এইফালে হৈছে তিতাবৰ। আৰু যোৰহাট তিতাবৰ মাজতে হৈছে। আৰু এইখন গেটখন। ব'লক এতিয়া নামঘৰলৈ যাওঁ, আহক। বহুত দেৰি হ'ল, বহুত ঠাণ্ডা লাগিছে। আৰু এইফালে এইটো নামনি টিমটিমীয়া বৰপুখুৰী। দোকান ক্ল'জ। পতাকা উত্তোলন কৰিছিলে, বহুত ধুনীয়াকৈ সজাইছে পতাকা উত্তোলনৰ ষ্টেজটো। আৰু এইফালে যাওঁ আহক, চাওক। লগত আহিছে শিবুল বৰা, নমস্কাৰ। এয়া আমাৰ পাঠেক। পাঠ কৰিমগৈ আৰু পাঠ নামটো কৰিব। আহিছে। নামটো আহিলেহে হ'ব। লাইনত আছে আমাৰ ইয়াৰ কেশৱ ভিডিঅ' গামোচা বনাইছা নি? আঁতৰাই দিয়া। এই আমাৰ ইয়াৰ মেইন পাঠেক, আমাৰ ইয়াৰ কমিটি সদস্য আজি দায়িত্বত আছিলে, খানা দায়িত্ব। খানাটো বনাই হ'ল নাই? খানা হৈ আছে। মুখখন দেখাই দিয়া। দায়িত্ব মুখখন মানে এইটো চিনি পায় নহয়। এইজনেই এইজনে অ' মাই গড, মাছ ওপৰ পালেহি, চাওক। মাছ আছিলে ইয়াত। অ' মাছ ওপৰ পালেহি। এই নামঘৰ পাই গ'লোহি আমি, নামনি টিমটিমীয়া গাঁৱৰ নামঘৰ, কুঁৱৰী পুখুৰী। আৰু ব'লক এতিয়া ভিতৰলৈ যাওঁ। আৰু চাওক, নামঘৰ ভাগ বহুত ধুনীয়াকৈ সজোৱা হৈছে। এইফালে চাকি বন্তি জ্বলি আছে। আৰু এইফালে ছাইডত আপোনাৰ ভাগৱত পাঠ পঢ়ি আছে। আৰু অলপ পাছতে মোৰ লগত আৰু দুজন গৈছিল, ৰাজু বৰা আৰু শিবুল বৰা। তেওঁলোক দুজনেও ভাগৱত পঢ়িব। আৰু চাই থাকিব ভিডিঅ'টো।
আৰু এতিয়া যাওঁ আমি চাহ খাবলৈ মাতিলে অলপ বলক চাহটো খাই যাওঁ ঠাণ্ডা লাগিছে কোন ইয়ালে আমাৰ চাহ আহি গ'ল বাইদেউ কৃষ্ণ Hey. Hai jadi aku buat hari itu. Ada saya kabar lebih ভাত খাই যাবি এজন আমাৰ পাঠক পুৰা গৰম দি গৈছে হাত এ লাল চাহ খাইছে লাল চাহ এইটো লাল চাহ মই জুম কৰি দেখাইছোঁ মিঠৈটো চাওঁ এইটো ভাগৱতৰ পকা মিঠৈ কি ধুনীয়া সোৱাদ সেইটো কি আলি কয় চিনেমা হাতৰ ফালৰ পৰা যোৱা আলিটো কিতাপলৈ যে যায় যে গোৱালি কয় গোৱালি আগতে
ভিতৰলৈ নিয়া মান নাইকিয়া মানুহবিলাকে খেদি দিলে মই লগৰজন বিচাৰি লওঁচোন যাবলৈ ওলাইছে নেকি আৰু চাওক পুৰা তিতি গ'ল চিট পানী ঢলা নিচিনা কুঁৱলীত এতিয়া বহিম কেনেকৈ ভাবি আছো এইফালে ৰাজু ভাই এয়া বাইদেৱে আনি দিলে এখন গামোচা আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব আৰু মই এতিয়া ওলাইছোঁ এতিয়া ঘৰলৈ